আর এখন যদি লয় মাত্র আপনি 40,000 টাকা ডাউন পেমেন্ট দি ল'ব পাৰিব। ইয়াৰ কিমান টপ স্পীড আৰু এইখন আপোনাৰ কিমান কিলোমিটাৰ যাব পাৰে মই আপোনাক কমপ্লিট দেখাম। প্ৰেক্টিকেলি মই গাড়ীখন লৈ আহিছোঁ, অকণমান দেখা দিয়াচোন গাড়ীখন অকণমান ভালকে। এখন চাওক বৰ্তমান মাত্ৰ 40,000 টাকাত দিম, মানে আমাৰ গোৱালপাৰা ভালুকডুবিত নতুনকৈ শ্ব'ৰুম খুলিছে, সেইটো কাৰণে আপোনাক মাত্ৰ 40,000 টাকাত আপোনাক দিয়া হ'ব এইখন। আৰু এইখন যদি লৈ আপোনাৰ কিমান স্পীড উঠিব মই আপোনাক প্ৰেক্টিকেলি চলাই দেখাব চেষ্টা কৰিম। আৰু লগতে এইখন যদি লয় বৰ্তমান অফাৰ চলি আছে বৰ্তমান এইটো মাহত ল'লে আপোনালোকে এইখন আপোনাৰ ল'লে কমচে কম 20,000 টাকা মান ডিছকাউণ্ট পাব। বৰ্তমান যোনটো অন ৰোড প্ৰাইচ আছে তাৰ পৰা আপুনি 20,000 টাকা মান ডিছকাউণ্ট পাব। আৰু এইখন যদি লয় মাত্ৰ 40,000 টাকা ডাউন পেমেণ্ট দিলে আপুনি ল'ব পাৰিব ভালুকডুবিৰ পৰা। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনাক প্ৰথমতে টপ স্পীডটো দেখাব চেষ্টা কৰিম। এইখন আপোনাৰ বেষ্ট মডেল হয় আৰু এইখনৰ টপ স্পীড আৰু টপ মডেলৰ টপ স্পীড ছেম হয়। এইখন মই আপোনালোকক কমপ্লিট ফুল পিকআপত দেখাব চেষ্টা কৰিম কিমান উঠিব পাৰে। চাওক মই আপোনালোকক বহুতখিনি চেষ্টা কৰিলোঁ, কিন্তু এইখন মানে কি ছাতিৰ ওপৰত নুঠে। এতিয়া বহুতজনে কয় মানে 70-80 উঠে, কিন্তু ভাই নহয়, মই নিজে প্ৰেক্টিকেলি চলাই চাই আছোঁ, মানে ছাতিৰ ওপৰত নুঠে গাড়ীখন। মানে ছাতি আপোনাৰ হাইৱেত চাগে উঠিব, কিন্তু মই বৰ্তমান গোৱালপাৰাত আছোঁ ভালুকডুবি ৰাস্তাটোত, সেইটো কাৰণে অলপমান ট্ৰেফিকৰ কাৰণে মানে মই কমপ্লিট ৰেষ্টটো দি আছোঁ, কিন্তু মানে ছাতিৰ ওপৰত নুঠে গাড়ীখন। তো গাড়ীখন এতিয়া মই আপোনালোকক ডাইৰেক্ট শ্ব'ৰুমত লৈ যাম, আৰু শ্ব'ৰুমটো ক'ত আছে মই আপোনালোকক এড্ৰেছটো কৈ দিম। তাৰ আগতে মই আপোনালোকক কোনখন গাড়ীত কিমান টকা অফাৰ চলি আছে বৰ্তমান, আৰু শ্ব'ৰুমত বৰ্তমান মানে বহুতবিলাক শ্ব'ৰুম আছে আমাৰ গোৱালপাৰাত, কিন্তু এইটো শ্ব'ৰুমত বৰ্তমান ভালুকডুবি যোনটো নতুন শ্ব'ৰুম খুলিছে ইয়াত বহুতবিলাক অফাৰ আছে, সেইটো কাৰণে মই আপোনালোকৰ কাৰণে লৈ আহিব চেষ্টা কৰিলোঁ। আৰু যদি আপুনি এখন মহিন্দ্ৰ টপ মডেল বেষ্ট মডেল যদি আপুনি ল'ম বুলি ভাবি আছে আমাৰ গোৱালপাৰাৰ পৰা, তেতিয়াহ'লে ভিডিঅ'টো আপুনি লাষ্টত চাই থাকক, মই আপোনালোকক A to Z বুজাই দিব চেষ্টা কৰিম। তো ফাইনেলি শ্ব'ৰুমত আহিলোঁ, এতিয়া মই আপোনালোকক দেখাব চেষ্টা কৰিম কি অফাৰ চলি আছে। আপোনালোকে ভিডিঅ'টো লাষ্টত চাই থাকক, মই আপোনালোকক বুজাই দিব চেষ্টা কৰিম। তো দাদা এইটো আপুনি শ্ব'ৰুম কি নতুনকৈ খুলিছে নেকি বৰ্তমান? হয় দাদা, এইটো আজি অপেনিং কৰিলোঁ। আজি অপেনিং কৰিছে। এইটো আপোনাৰ এড্ৰেছটো কি আছিল আপোনাৰ এইটো? এইটো আপোনাৰ ভালুকডুবি হয়, আগিয়া ৰোড, অঁ নিৰ্মলা হস্পিটেলৰ ওচৰতে হয়। এতিয়া যদি আপোনাৰ ইয়াৰ পৰা যদি গাড়ী ল'ব বিচাৰে তেতিয়াহ'লে কিমান ডাউন পেমেণ্ট দিব লাগিব? এইটো বৰ্তমান আমি অফাৰ দিছোঁ, মানে 40,000 ডাউন পেমেণ্টত আমি গাড়ীখন দিম। 40,000 টাকা ডাউন পেমেণ্ট দিলে হয়, গাড়ী ল'ব পাৰিম। ফাইনেন্স কৰাই দিম। এইখন আপোনাৰ টপ মডেল হয় না? হয়, এইটো টপ মডেল। কিমান মান উঠে আপোনাৰ স্পীডটো কিমান উঠিব এইখন? এইটো 60 লৈকে উঠিব। 60 লৈকে উঠিব। 60 আৰু এইখনৰ আপোনাৰ ডাউন পেমেণ্ট আপুনি কিমান ক'লে? 40,000 হ'লে দি দিব। 40,000 হয়, 40,000। ডকুমেণ্টছ কি কি লাগিব? ডকুমেণ্টছ আপোনাৰ পেন কাৰ্ড লাগে, আধাৰ কাৰ্ড, ভোটাৰ আই কাৰ্ড, বেংক পাছবুকটো চেক লাগিব কেইটামান ফাইনেন্স কৰাৰ কাৰণে। হয়, এতিয়া আপোনাৰ নতুনকৈ খুলিছে, আজি খুলিছে, কিবা কাষ্টমাৰ কাৰণে কিবা ভিডিঅ' চালে কিবা অফাৰ কিবা আছে নেকি? হয়, সেইটো ডেফিনেটলি দিম। মানে ফাৰ্ষ্ট 10টা কাষ্টমাৰৰ কাৰণে আমি কিবা গিফ্টৰ ব্যৱস্থা কৰিছোঁ। তাকে টিভি কিবা এটা গিফ্ট দিম। টিভি থাকিব পাৰে হয়, না? থাকিব। আৰু এইখন আপোনাৰ কি মডেল এইখন? এইটো আপোনাৰ জিটো হয়, লোডাৰ। এইটো পেট্ৰল আছে, আমাৰ ডিজেল আছে। এইটো জিটো ষ্ট্ৰঙৰ এটা আছে, এইটো জিটো প্লাছ হ'ল পেট্ৰলৰ। ইয়াৰ মাইলেজ দিব আপোনাৰ 24 কিলোমিটাৰ পাৰ লিটাৰ, আৰু যিটো ষ্ট্ৰং যিটো আছে ডিজেল সেইটো আপোনাৰ 32 কিলোমিটাৰ মাইলেজ দিব। এইখন আপোনাৰ যে কি আছে নেকি এচি আছে নেকি? নাই, এইটো এচি, এইবিলাকত এচি নাথাকে। টপ মডেলটো নাই না এইটো? নাই, এইটো টপ মডেল হয়, বাট এচি নাথাকে। এচি নাথাকে না? নাথাকে। এইখন যদি আপোনাৰ ল'ব বিচাৰে মাল্টানা গাড়ী এইখন? হয়, মাল্টানা। এইটো কি নামটো কি আছিল? জিটো প্লাছ। এইখন যদি কাষ্টমাৰ ল'ব বিচাৰে কিমান দাম দিব লাগিব? এইটো আপোনাৰ মোটামুটি 60,000 দিলে এইটো হৈ যায়। 60,000 দিলে আহি যাব গাড়ী? হয়। একদিনতে ওলাই যাব না গাড়ীখন? একদিনত নহয়, একচুৱেলি চাওক ফাইনেন্সৰ ওপৰত ডিপেণ্ড কৰে। এইটো কিছুমান এদিনতো হৈ যায়, যদি লোকেল হৈ যায়। কিছুমান মানে দূৰত থাকিলে এফআই কৰোঁতে অলপমান টাইম লাগে, মেক্সিমাম 2 দিন। 2 দিনৰ পৰা 3 দিনত আমি গাড়ী ডেলিভাৰ কৰিম। মানে বুকিং কৰিব লাগিব প্ৰথমতে? হয়, আজি চাপোজ যদি বুকিং দিয়ে, মই কালি এফআই কৰাম, কালি এগ্ৰিমেণ্ট কৰাম, তাৰ পিছদিনা গাড়ী ডেলিভাৰ কৰিম। 2 দিনত গাড়ীখন আপোনাৰ বুকিং কৰিব আহিব, পইচা কি দিব লাগিব? কিবা এডভান্স দিব লাগিব না? সেইটো চাওক কাষ্টমাৰৰ ওপৰত ডিপেণ্ড কৰে। যদি কিছুমান দিব পাৰে, সেইটো নেক্সট টাইম আমি সেইটো লেছ কৰাই দিম। আৰু যদি কিছুমান একচুৱেলি বুকিং মানে এইটো পইচা দিব লাগে কিবা এটা, দিলে মানে আমাৰ অলপ চিকিউৰ থাকোঁ আমি। হয়, 5-10 হাজাৰ যিমান দিয়ে আপোনাৰ। এইটোত আছে আৰু ট্ৰিঅ' আপোনাৰ ট্ৰিঅ' প্লাছ আছে, ট্ৰিঅ' হাৰ্ড টপ, ট্ৰিঅ' চফ্ট টপ আছে। মডেলবিলাক অকণমান দেখা দি আছোঁ অকণমান। হয়, 130 কিলোমিটাৰ মাইলেজৰ আছে, 150 কিলোমিটাৰ মাইলেজৰ আছে। এইখন আপোনাৰ কি মডেল হয় এইখন? এইটো আপোনাৰ ট্ৰিঅ' চফ্ট টপ হয়, 130 কিলোমিটাৰ চলে আপোনাৰ। কিমান দিব লাগিব? এইটো আপোনাৰ চেম 40,000 দিলে হৈ যাব। 40,000 দিলে। ইয়াৰ টপ স্পীড কিমান? এইটো স্পীডো চেম পাব আপুনি, 60। চেম স্পীড? হয়। আৰু কিবা আপোনাৰ 7,000 গেৰাণ্টি কিবা আছে নে আপোনাৰ? গাড়ী আপুনি 5 বছৰ ৱাৰেণ্টি পাব, চাৰ্জাৰ আপুনি 3 বছৰ। হয়, বডি যদি কিবা এটা হৈ যায় মানে ৱাৰেণ্টি পাব? বডি মানে কি চাওক, এইবিলাক যেনেকুৱা এইটো বডি আছে, এইবিলাকতো ৱাৰেণ্টিত নাহিব যদি এক্সিডেণ্টেল। যেনেকৈ মেকানিকেল যিবিলাক বস্তু আছে, যেনেকৈ হাৰ্ডৱেৰ আছে, মটৰ কণ্ট্ৰলাৰ, চাৰ্জাৰ, তাৰপৰা BMS আছে, আৰু বহুত কিবা কিবি আছে, এইবিলাক বেয়া হ'লে চব ৱাৰেণ্টিত পাই যাব। ৱাৰেণ্টি পাই যাব ন? হয়, 100% পাই যাব। আৰু ইয়াৰ লগতে আপোনাৰ মটৰটো যে আছে, এইটো আপোনাৰ গেৰাণ্টি আছে নেকি? আছে। কিমান 5 বছৰৰ ৱাৰেণ্টি আছে। 5 বছৰ ৱাৰেণ্টি আছে? হয়। আৰু ইয়াৰ লগত যোনটো চাৰ্জাৰটো আছে, এইটো কিমান বছৰ? 3 বছৰ, চাৰ্জাৰ 3 বছৰ। 3 বছৰ থাকিব? 3 আৰু যোনটো টপ মডেল আছে তাৰ লগত কিমান? সেইটো 3 বছৰ, গাড়ী 5 বছৰ। গাড়ীখনৰ 5 বছৰ? 5 বছৰ। আৰু ইঞ্চুৰেঞ্চটো আপোনাৰ?
ইন্স্যুরেন্স আপনার কমার্শিয়াল হয় 1 বছরের হ'ব 1 বছৰৰ হ'ব ইন্স্যুরেন্স আরসি 1 বছরের থাকে আৰু কিস্তিটো কি আপোনাক বেংকৰ পৰা কাটিব না ইয়াত আহি আপোনাক দিব লাগিব সেইটো যদি কিছুমান কাস্টমাৰ আছে বেংকত দিব নোৱাৰে বা যাব নোৱাৰে সেইটো আমাৰ ইয়াত দিলেও হ'ব আৰু কিছুমান আছে আৰু ম্যাক্সিমাম অটো ডিডাক্টে কৰে মানে একাউণ্টৰ পৰা কাটিলে একাউণ্টৰ পৰা কাটিলে হয় কাস্টমাৰত যাব নালাগে মানে আহি দিব নালাগে যদি কাস্টমাৰ বিচাৰে মানে ইয়াতো আপুনি দি যাব পাৰে দিব পাৰে কেতিয়াবা যদি ফেল হৈ যায় মানে ইয়াত আহি দি যাব পাৰে প্ৰব্লেম নাই তো গাড়ীখন কিমান টকা প্ৰাইচ কিমান টকা ডাউন পে'মেণ্ট দিব লাগিব মই আপোনাক কমপ্লিট দেখাব চেষ্টা কৰিলোঁ অন ৰোড প্ৰাইচটো মানে ডাইৰেক্ট ক'ব নোৱাৰোঁ মানে ডেইলি আপোনাৰ চেঞ্জ হৈ থাকে সেইকাৰণে অন ৰোড প্ৰাইচটো আপোনালোকে প্ৰেক্টিকেলি গ'লে মানে আপুনি গম পাব মানে শ্ব'ৰুমত গ'লে আপোনালোকক কমপ্লিট কৰি দিয়া হ'ব মানে RTR ডিউটিৰ মানে এমাউণ্টটো বাঢ়ি থাকে কমি থাকে সেইটো কাৰণে প্ৰেক্টিকেলি মানে অন ৰোড প্ৰাইচটো ডাইৰেক্ট কোৱা নাযায় সেইটো কাৰণে আপোনালোকে যদি এখন মহিন্দ্ৰ গাড়ী ল'ম বুলি ভাবি আছে গোৱালপাৰাৰ পৰা তেতিয়াহ'লে যোনটো মই এইটো ভিডিঅ' বনাইছোঁ ইয়াতকৈ আপুনি কোনো শ্ব'ৰুমতে আপুনি কম পাব 100% লিখি দিম মানে আপুনি যিকোনো শ্ব'ৰুমৰ পৰা আপুনি 4-5 হাজাৰ টকা আপুনি কম পাব মানে মহিন্দ্ৰ কোম্পানীটো জানাই বেছি মানে ডিছকাউণ্ট পোৱা নাযায় এইটো কাৰণে মানে 3-4 হাজাৰ টকা আপুনি ডিছকাউণ্ট পাব যিকোনো মহিন্দ্ৰ কোম্পানীৰ আপুনি ই ৰিক্সা ল'লে আপোনালোকে 3-4 হাজাৰ টকা আপুনি কম পাব আৰু লগতে আপোনালোকক ডকুমেণ্টছটো কৈ দিল দাদাজনে আৰু এইটো শ্ব'ৰুমৰ পৰা ল'লে মানে কি হ'ব মানে যিমানখিনি গাড়ী পাব আপোনালোকে সব মানে কাৰেণ্ট গাড়ী হয় মানে ডেইলি আপোনাৰ 3-4খানকৈ চেল হৈ আছে আৰু মেইন চেণ্টাৰটো হ'ব লাগছে আপোনাৰ যোনটো আপোনাৰ গোৱালপাৰা ভালুকডুবুৰি আছে এইটো আপোনাৰ মেইন চেণ্টাৰ আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ভিতৰত মেইন চেণ্টাৰ হয় আৰু ইয়াতে আপুনি যিকোনো গাড়ী আপোনালোকে পাব ইয়াত আপোনালোকে গাড়ীও পাব আৰু লগতে আপোনালোকক ৰিপেয়াৰিঙো কৰি দিব তাতে পৰা মানে ফ্ৰী ছাৰ্ভিচ আপোনাক ৰিপেয়াৰিং কৰি দিব যদি কিবা এটা বেয়া হয় আৰু আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো ক্লিক কৰিব